যিটো সময়ত অসমত নিবনুৱা সমস্যাই অসমখন জুৰুলা কৰি আহিছে, ঠিক তেনে সময়তে বিভিন্নজনে বটা চৰাইৰ দৰে উন্নতম মানদণ্ডৰ জাপানীজ কোইল বাৰ্ড প্ৰতিপালন কৰি নিজৰ স্বাৱলম্বিতা দিশত আগবাঢ়িছে। দৰ্শকসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক মৰিগাঁৱৰ এজন ফাৰ্মাৰ সৈতে পোনপটীয়াকৈ কথা পাতি তেওঁলোকক আপোনালোকক জনাইছিলোঁ যে বটা চৰাইৰ উপকাৰিতা, ব্যৱসায়িক দিশ আৰু কিছু লাভালাভৰ বিষয়ে। গতিকে এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে বটা চৰাই ক'ত পাব আৰু কেনেকৈ কিনিব পাৰিব। সেইকাৰণে আজি মই আহিছোঁ বৰ্ণিহাটৰ আমজকত, আৰু এই ঠাইখনতে PD পলিডেৰী ফাৰ্ম মানে বটা চৰাই মানে জাপানীজ কোইল বাৰ্ডৰ হেডচাৰী এখন আছে, আৰু এইখন হেডচাৰীত কণীৰ পৰা হিটচিং কৰি বটা চৰাই পোৱালি জন্ম হয় আৰু অসমৰ বিভিন্ন ঠাইত ডিষ্ট্ৰিবিউশ্যন কৰা হয়। আহকচোন এই ফাৰ্মখনৰ মুখ্য পৰিচালক তথা মালিক প্ৰাণজিৎ দাস ছাৰৰ পৰা কিছু কথা আমি পোনপটীয়াকৈ জানি লওঁ। এয়া হৈছে আমাৰ হেড নাৰ্চাৰী ছাৰ, আৰু তেখেতে এই বটা চৰাই গোটেই ফাৰ্মিংটো অসমৰ বিভিন্ন ঠাইলৈ বটা চৰাই পোৱালিবোৰ ডিষ্ট্ৰিবিউশ্যন কৰি আছে। তেওঁৰ পৰা আমি কিছু কথা জানি লওঁ আহকচোন। আৰু ছাৰ, আপুনি বটা চৰাই গোটেই যি প্ৰডাকশ্যনটো কৰি আছে তাৰ বিষয়ে অকণমান আমাক কওকচোন, বা আমাৰ কাষ্টমাৰে কেনেকুৱা ধৰণৰ সহায় পাব? আমাৰ ইয়াতে দুই ধৰণৰ আমি কোইল কৰি আছোঁ বটা চৰাই। এটা হৈ গ'ল লেয়াৰ ব্ৰিড, আৰু নেক্সটটো আমি জাম্বো কৰি আছোঁ। আৰু জাম্বো যোনটো কৰি আছোঁ সেইটো সাধাৰণতে মিট আৰু এগ দুটাৰ কাৰণেই মানে সুবিধাজনক হয়, কিন্তু লেয়াৰ যোনটো সেইটো খালী কণীৰ প্ৰডাকশ্যনৰ কাৰণে বিশেষকৈ গুৰুত্বপূৰ্ণ। কিন্তু মিটৰ ফিডবেকটো লেয়াৰ বাৰ্ডটো যিহেতু চাইজটো সৰু, তাত ধৰক মাৰ্কেটটো তেনেকুৱা বিশেষ নাহে লোৱাৰ পিছত। আৰু বাকী আমাৰ ইয়াতে এতিয়া অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমাৰ 2-3জনকৈ নিবনুৱা ল'ৰা তেওঁলোকক ডিষ্ট্ৰিবিউটৰ নিচিনা বনোৱা হৈছে, যোনখিনিয়ে আমাৰ পৰা পোৱালি লৈ তেওঁলোকৰ নিজৰ লোকেশ্যনত গাঁৱৰ ভিতৰে যোনখিনি খেতিয়ক আছে, ধৰক 200, 300, 400 যোনে কৰে, তেওঁলোকক বিলাই দিয়ে গৈ পেলাই। কিবা এটা হয়তো তেওঁলোকে আমাৰ পৰা লোৱা দামৰ ওপৰত কিবা 1-2 টকা কিবা এটা মাৰ্জিন ৰাখে, কাৰণ যিহৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা যাতায়াত কৰি পেলাই লৈ যায়, সেইটো তেওঁলোকৰ নিজৰ জেবৰ পৰা নাযায়, দিয়াৰ পৰা কিবা এটা মুনাফা ৰাখি তেওঁলোকে দিয়ে। আৰু বাকী আমাৰ এটা স্কীম আছে যে আমাৰ লগত কিছু সংখ্যক ফাৰ্মাৰ আছে কিছুমান ডিষ্ট্ৰিক্টৰ, যে তেওঁলোকে আমাৰ পৰা পেৰেণ্ট ষ্টকৰ বাৰ্ডখিনি আমি তেওঁলোকৰ ফাৰ্মত দিওঁ, দি তাৰ পৰা আমি তেওঁলোকৰ কণীখিনি লৈ পেলাই আমি ইউটিলাইজ কৰোঁ, টেবুল এগ হিচাপে ইউজ কৰোঁ, হেচিং হিচাপে ইউজ কৰোঁ, কিন্তু বিশেষকৈ ইয়াৰ কণীখিনি আমি সাধাৰণতে টেবুল এগ হিচাপে ইউজ কৰোঁ। আৰু মিটৰ কাৰণে যোনখিনি বাৰ্ড ৰেডি হয় সেইখিনি মিটৰ কাৰণে আমি মাৰ্কেটিং কৰি দিওঁ, তেওঁলোকে যদি নিজেই নোৱাৰে তেনেকুৱা। আৰু আপোনাৰ পৰা যদি আপোনাৰ বটা চৰাই পোৱালি নিয়ে, তেতিয়াহ'লে আপোনাৰ পিছলৈ সুবিধাটো কেনেকুৱা ধৰণৰ হ'ব? সুবিধা তেওঁলোকে ডাঙৰ হোৱাৰ পিছত মেডিচিনৰ পৰা আদি কৰি যত্ন কেনেকৈ ল'ব লাগে, তাৰপিছত আপোনাৰ ফটোথেৰাপি আছে, লাইটৰ কিছুমান কথা আহি পৰে কণীখিনি আপোনাৰ সুচাৰুৰূপে পাই থাকিবৰ কাৰণে। আৰু সেইখিনি গোটেইখিনি আমি ট্ৰেইনিং নহয়, ধৰক আমি পাৰ্চনেলি নিজেই লগ ধৰি পেলাই বুজাই দিওঁ, আৰু আমি সাপ্তাহিক এটা দিনত টাৰ্গেট লৈ এখন ডিষ্ট্ৰিক্টত গৈ পেলাই আমি তেওঁলোকক বস্তুখিনি বুজাই থৈ আহোঁ। আৰু ইয়াৰ মাৰ্কেটটো আপোনালোকে কেনেকৈ দিয়ে বাৰু? মাৰ্কেট তেওঁলোকৰ ধৰক 30 days হোৱাৰ লগে লগে 30 দিনৰ পৰা 35 দিনৰ ভিতৰত মিটৰ কাৰণে যোনে কৰি আছে মাংসৰ কাৰণে সেইখিনি চৰাই লৈ পেলাই আমি মাৰ্কেটিং কৰি দিওঁ। দৰ্শকসকলে আপোনালোকৰ যোগাযোগৰ কাৰণে আপোনাৰ নামটো আৰু এড্ৰেছটোৰ বিষয়ে জানিব বিচাৰিব, গতিকে আমাৰ দৰ্শকসকলক আপোনাৰ নাম আৰু এড্ৰেছটোৰ বিষয়ে জনাই দিব। মোৰ নাম প্ৰাণজিৎ দাস, আৰু আমাৰ অফিচিয়েল হেড অফিচৰ এড্ৰেছ হৈ গ'ল গুৱাহাটীৰ চানমাৰী আছাম গভৰ্ণমেণ্ট প্ৰেছ ৰোড, আপোনাৰ হাউচ নম্বৰ 12। আৰু আমাৰ হেচাৰী এড্ৰেছ হৈ গ'ল আপোনাৰ বৰ্ণিহাটৰ আমজকত, য'ত আমাৰ চিক্স আৰু দানাৰ মিল আমাৰ তাতহে আছে। খেতিয়কসকলে যদি লগ ধৰিব বিচাৰে তেতিয়াহ'লে আপোনাক তেওঁলোকে আমাৰ ফোন নম্বৰটোলৈ যোগাযোগ কৰি, মই সাধাৰণতে সপ্তাহৰ গোটেইকেইদিন চানমাৰী হেড অফিচতে থকা যায়, চানমাৰীত লগ ধৰিব পাৰে, আৰু আমাৰ হেচিঙৰ দিনাখন আহিলে হয়তো মোক বৰ্ণিহাটত লগ পাব। আজিকালি বহুতো ফাৰ্মাৰে কৈছে যে তেওঁলোকৰ অন্য দানাৰ খোৱাৰ ফলত কণীৰ পৰিমাণটো হ্ৰাস পাইছে, তেনে ক্ষেত্ৰত আপোনালোকৰ নিজৰ দানাটোৰ বিষয়ে কি ক'ব? আমাৰ যোনটো দানা সেইটো সাধাৰণতে আমি নিজৰ চৰাইখিনিৰ কাৰণে নিজে প্ৰডাক্ট কৰোঁ আমাৰ ফেক্টৰীত। আৰু তাতে একচুৱেলি মেইন থিং হ'ল কি যে বটা চৰাইৰ যোনটো খোৱা তাত সাধাৰণতে নৰ্মেল এতিয়া অসমত যোনটো দানা খেতিয়কসকলে খুৱাই আছে লেয়াৰৰ, তাৰ তুলনাত প্ৰডাকশ্যনটো ঠিকে ৰাখিব হ'লে প্ৰটিন পাৰ্চেণ্টেজটো আৰু কিছুমান মিনাৰেল আছে সেইখিনি অব্যাহত ভালকৈ ৰাখিব লাগিব, মেইনটেইন কৰিব লাগিব।
গতিকে আমি নিজৰ কাৰণে ইউজ কৰা দানাটোত সেইখিনি বস্তু ষ্ট্ৰিক্টলি আমি নিজেই মনিটৰিং কৰি পেলাই বনাই লওঁ আপোনাৰ দানাৰ যিটো প্ৰডাকশ্যন হাউচ এইটো চাব পাৰিম নেকি দেখাই আছোঁ মই হয় এইটো হৈছে দানা প্ৰডাকশ্যন হাউচ আৰু ইয়াৰ পৰা দানাবিলাক বনোৱা হয় বটা চৰাই বৰ্তমান সময়ত এই দানা তেওঁলোকে নিজাববীয়াকৈ ব্যৱহাৰ কৰি আছে যদিও অতি সোনকালে মাৰ্কেটত এই দানা উপলব্ধ হ'ব বুলি আমাক জনাইছে ব্যক্তিক চিনাকি কৰি দিওঁ যিজনে এই প্ৰডাকশ্যন হাউচটো মেইনটেইন কৰি ৰাখে আৰু ইয়াৰ পৰা দানাবিলাক বনাই থাকে তেওঁ এখেতক চিনাকি কৰিছে নমস্কাৰ আপোনাৰ নামটো জনাব मैं श्यामदेवी कुशवाहा হয় और दाना बनाने में मक्का और सोया मिला करके पहले ग्राइंडिंग होता है ग्राइंडिंग करके उसके बाद फिर मिक्सर मशीन में जा करके फिर मिक्सी होता है उसके बाद फिर दाना तैयार होता है এইটো হৈছে হিট সিংক হাউচ আৰু ইয়াতে বিভিন্ন শীততাপ নিয়ন্ত্ৰণ কৰি 18 দিনলৈকে কণী ৰখা হয় আৰু ইয়াৰ পৰা কণী বটা চৰাই কণী ফুটোৱা হয় আজিৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় বুজিব পাৰিলে বটা চৰাই ক'ত পাব আৰু কেনেকৈ কিনিব পাৰিব বন্ধুসকল আপোনাৰ যদি অন্য কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মোৰ এনেকুৱা ধৰণৰ বিজনেছ ৰিলেটেড আপোনালোকৰ ভিডিঅ' যদি পাব লগা হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন যিটো আছে সেইটো প্ৰেছ কৰি থ'ব আৰু মোৰ যিটো হোৱাটছএপ নম্বৰ সেইটো মই হোৱাটছএপত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকৰ মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আৰু এওঁলোকৰ যিটো ফাৰ্মিং মোবাইল নম্বৰ হয় সেইটো মই দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে ডেছক্ৰিপশ্যনত যায় তেওঁলোকৰ নাম্বাৰটো লৈ তেওঁলোকক যোগাযোগ কৰিব পাৰিব লগতে মই এড্ৰেছটো দি দিম আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ